নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হস্তীয়া নিউজলৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ইনষ্টাগ্ৰাম পেজৰ কেইটামান ষ্টৰি লৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো লাষ্টলৈকে চাওক। আজি প্ৰথম ষ্টৰিটো হৈছে আছাম অফিচিয়েলে কালি ইনষ্টাগ্ৰাম পেজত এইটো আপলোড কৰিছিলে। এতিয়া আহিছোঁ আন এটা ষ্টৰিলৈ। কালি চুমলি টিভিয়ে নতুন ভিডিঅ'টো আপলোড হোৱাৰ আগতে তেওঁৰ ইনষ্টাগ্ৰাম পেজত এইটো ষ্টৰি পোষ্ট কৰিছিল। মোৰ এই ভিডিঅ'টো আপলোড হোৱাৰ হয়তো বহুতেই টিভিৰ এই নতুন ভিডিঅ'টো চালে, আৰু যিসকলে নোচোৱাকৈ আছে তেওঁলোকৰ বাবে ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি দিম, গৈ চাবগৈ পাৰিব। কালি নিৰুৎপল বৰাই ইনষ্টাগ্ৰামৰ একাউণ্টত এটা পষ্ট দিছিলে। তাতে তেওঁ কৈছিলে যে দিহিং পাটকাইক ছাপোৰ্ট কৰি এটা নতুন গানৰ প্ৰস্তুতি কৰি আছে, আৰু তেখেতে আৰ্টিষ্টসকলক আৰ্টৱৰ্ক পঠিয়াবলৈ অনুৰোধ কৰিছে। যিসকলে ইচ্ছা কৰে তেখেতক আৰ্টৱৰ্ক পঠিয়াওক, তাৰে আশা কৰিলোঁ। এতিয়া আহিছোঁ আন এটা ইনষ্টাগ্ৰাম ষ্টৰিলৈ। কালি লিমা অফিচিয়েলে তেওঁৰ ইনষ্টাগ্ৰাম পেজত এইটো আপলোড কৰিছিলে। এতিয়া আহিছোঁ আন এটা ষ্টৰিলৈ। কালি মুখা অফিচিয়েলে তেওঁৰ ইনষ্টাগ্ৰাম পেজত এইটো ষ্টৰি আপলোড কৰিছিলে। তেওঁ লিখিছিলে, ইনষ্টাগ্ৰাম ফটো আপলোড কৰাৰ ফাইদা এটাই হ'ল, যিমানে বেয়া ফটো হ'লেও মানুহে সাহা ৰিয়েক্ট কৰিব নোৱাৰে। এতিয়া আহিছোঁ আন এটা ষ্টৰিলৈ। কালি ফলাখৰীয়ে তেওঁৰ ইনষ্টাগ্ৰাম পেজত এইটো আপলোড কৰিছিলে। বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকে মোৰ এনেকুৱা ভিডিঅ' আগলৈ চাব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বজনটো দবাই দিয়ক। যদিহে ভিডিঅ'টো চাই ভাল পালোঁ তেতিয়াহ'লে লাইক কৰক, যদিহে বেয়া পালোঁ তেতিয়াহ'লে কমেণ্ট কৰক, আৰু যদিহে আপোনালোকে ভাবিছে যে এই ভিডিঅ'টো আন কোনোবাইও চাব লাগে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ ইয়াতে, ধন্যবাদ। জয় আই অসম।